অফিচলৈকে ওলাই আহিছোঁ। বৰষুণ দি আছে, ভাল লাগিছে। এতিয়া অফিচলৈকে যাওঁ, দেউতাক নমাই থ'লোঁ অফিচত। এতিয়া মই যাওঁ আৰু অফিচলৈকে। বৰষুণটো কি হৈছে ক'বই পৰা নাই, মানে একদম ইফালে কৰোণা, ইফালে বানপানী, মানুহৰ যে কি অৱস্থা হৈছে। চব ফ্ৰেণ্ডছ, আজি ৰাস্তা ঘাট খালী, ভাল লাগে এনেকৈ ধুনীয়া দেখি। সব বন্ধ, আজি সব বন্ধ। ফ্ৰেণ্ডছ, কি ধুনীয়া লাগিছে ন, কি ধুনীয়া দেখা হৈছে। মানে এটা আকাশখন আকৌ এইপিনে চাওক, দিন ভাল লগা হৈছে। গাড়ী মটৰ নাই, কম একদম। ফ্ৰেণ্ডছ, মই চেনেলটোত মানে কি ভিডিঅ' দিব পৰা নাই, কাৰণ মই টাইমেই পোৱা নাই, ভিডিঅ' বেছি দিব পৰা নাই। তো এতিয়া ভাবিছোঁ দি থাকিম আৰু ব্লগ বনাই থাকিম ডেইলি। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানেই আছিল আজি, বেছি দীঘলীয়া নকৰোঁ আৰু। অফিচ পালোহি, ডিউটি কৰোঁ এতিয়া। আজি অকণমান সোনকালতে যাম ঘৰলৈ, আজি শনিবাৰ যিহেতু। তো আজি ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাছ, বাই বাই।